Welcome to ভাস্কবৰা ইউটিউব চেনেল। মোৰ এই ইউটিউব চেনেললৈ সকলোলৈকে স্বাগতম জনাইছো। আজি মই কথা পাতিম যে 2019 চনৰ জব কাৰ্ডৰ যি আপডেট নিউজ, সেই আপডেট নিউজৰ বিষয়ে আজি মই এই ভিডিঅ'ত কথা পাতিম। যদি মোৰ এই চেনেলটোত কোনোবা নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে থকা বেল আইকনটো টিপি দিবা। বলক তেনেহলে আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো। 2019 চনৰ জব কাৰ্ডৰ নতুন আপডেট নিউজটো হৈছে যে যিসমূহ পুৰণা জব কাৰ্ড আছে সেই সকলোবোৰ জব কাৰ্ড ৰিনিউ কৰোৱা হৈ আছে। যদি আপুনি এতিয়ালৈকে আপোনাৰ জব কাৰ্ডখন ৰিনিউ কৰা নাই তেনেহলে ওচৰৰে পঞ্চায়তত গৈ বা গ্ৰাম সেৱকক লগ কৰি আপোনাৰ জব কাৰ্ডখন ৰিনিউ কৰি লওক। যদি আপুনি আপোনাৰ জব কাৰ্ডখন ৰিনিউ কৰি নলয় তেনেহলে এপ্ৰিল মাহৰ ভিতৰত আপোনাৰ জব কাৰ্ডখন কাটি দিয়া হ'ব বা ব্লক কৰি দিয়া হ'ব। যে অতি সোনকালে আপুনি আপোনাৰ জব কাৰ্ডখন ৰিনিউ কৰি লওক। আৰু আপুনি আপোনাৰ জব কাৰ্ডখন ৰিনিউ কৰিবলৈ আপোনাৰ লগত কি ডকুমেন্টছ নিব লাগিব আৰু আপুনি ৰিনিউ কৰিবলৈ ক'ত যাব লাগিব। আপুনি আপোনাৰ জব কাৰ্ডখন ৰিনিউ কৰিবলৈ আপোনাৰ ওচৰৰ পঞ্চায়তত বা গাঁও সেৱকক লগ কৰিব লাগিব আৰু আপুনি লগত ডকুমেন্টছ নিব লাগিব আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ আইডি, বেংক পাছবুক আৰু 2 কপি ফটো, লগতে আপোনাৰ পত্নীৰো আধাৰ কাৰ্ড, ভোটাৰ আইডি, বেংক পাছবুক, 2 কপি ফটো নিব লাগিব। আৰু এই সকলো ডকুমেন্টছ আৰু আপোনাৰ পুৰণা জব কাৰ্ডখনৰ সৈতে আপুনি পঞ্চায়তত বা গ্ৰাম সেৱকক জমা দিব লাগিব। জমা দিয়াৰ এসপ্তাহমানৰ পাছত আপোনাক এখন নতুন জব কাৰ্ড দিয়া হ'ব। তেতিয়াৰ পৰা আপুনি আকৌ কাম কৰিব পাৰিব। আৰু এটা নতুন আপডেট শুনিবলৈ পাইছো যে যিবোৰ নতুন জব কাৰ্ড আহি আছে সেই জব কাৰ্ডখনত আপোনাৰ এটা বাৰকোড থাকিব। কিমান দূৰ সত্য মই এতিয়ালৈকে নাজানো। যদি নতুন কিবা আপডেট আহে তেনেহলে মই আপোনালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল।